বাসমতি চাউল লাগিব ইয়াত মই 1 ঘণ্টাৰ কাৰণে বাসমতি চাউলটো তিয়াই থৈ দিছোঁ তাৰ পিছত আহিলে মাংসটো মেৰিনেশ্যন কৰিব লাগিব ফাৰ্ষ্ট আমি আদা নহৰু পেষ্ট দিব লাগিব তাৰ পিছত দিব লাগিব অলপ এটা পিয়াজ মই এটা পিয়াজ কাটি লৈছোঁ তাৰ পিছত 2 চামুচ মই ইয়াত দৈ দিম তাৰ পিছত অলপমান মই ধনিয়া পাত দিম তাৰ পিছত মই দিলোঁ লাল মিৰ্চ অলপ তাৰ পিছত দিলোঁ চিকেন মছলা তাৰপিছত বিৰিয়ানী মছলা দিলোঁ অলপ स्वाद अनुसार निमख दी दिলোঁ ইয়াত তাৰপিছত অলপমান 1 ঘণ্টা মেৰিনেশ্যন কৰি থৈ দিম মই এয়া খানি হৈ গ'ল মেৰিনেশ্যনটো এই মাংসটো মই 1 ঘণ্টা থৈ দিম আৰু বাসমতি চাউলটো মই 1 ঘণ্টা থৈ দিম আৰু 1 ঘণ্টা পিছত লগ পাই এটা প্ৰেছাৰ কুকাৰটো দিলোঁ তাৰপিছত মই ইয়াত তেল দিলোঁ তেল গৰম হ'ল ইয়াত মই অলপ ঘি দিম চামুচ আপোনালোকে ঘি দি দিব পাৰে তাৰপিছত কিন্তু 1 চামুচ জিৰা দিম তাৰপিছত মই দিম পিঁয়াজ এটা পিঁয়াজ দিছোঁ কাজু আৰু কিচমিচ फ्राई कर लो फ्राई कर लो फुली गल तार मैं मांसखिनि दी दिम মাংসত যিখিনি পানী ওলাইছে সেইখিনিয়ে দুটা হুইচেল মাৰিম ইয়াত অকল দুটা হুইচেল মাৰিব তাৰপিছত লগ পাই আছোঁ দুটা চিটি হোৱাৰ পিছত এতিয়া খুলি পেলাই চাম কেনেকুৱা হৈছে গোন্ধটো বহুত ধুনীয়া আহিছে চাম এতিয়া মই ইয়াত 1 ঘণ্টালৈ তিয়াই থোৱা বাসমতি চাউলখিনি মই ইয়াত দি দিম মই এটা চিক্ৰেট কম যে ইয়াত মই অলপ ঘি দিছোঁ ঘি গৰম হোৱাৰ পিছত দুটা গৰম মছলাটো থেতেলিয়াই ইয়াত মই তেল মাৰি দিম তাৰপিছত মই ইয়াত এক্সট্ৰা ফ্লেভাৰ কাৰণে দি দিম বাসমতিটো মই ইয়াত 2 আৰু 3 মিনিটমান ভাজি ল'ম অলপমান এইখিনি ভাজা হোৱাৰ পিছত মই ইয়াত আপুনি পুৰা দৈ দিব লাগে পানী জেগাত ইয়াত মই অলপ পানী লৈ তাত 3 চামুচ দৈ ইয়াত সানি লৈছোঁ আৰু মই ইয়াত দি দিম ধুনীয়াখিনি দি দিছোঁ দৈ আৰু পানীৰ যি মিক্সটো আছিলে ইয়াত মই দিয়াৰ পিছত সোৱাদ অনুসাৰে অলপ নিমখ দি দিম আৰু অলপমান বিৰিয়ানী মছলা দি দিম অলপমান গোটেইখিনি তাত মিক্স কৰি দিম কুকাৰটো 4টা হুইচেল মাৰিব তাৰপিছত লগ পাই আছোঁ 4টা হুইচেলৰ পাছত
হুইচেল মাৰাৰ পিছত ভাপটো গ'লগৈ এতিয়া চাওঁ কেনেকুৱা হৈছে আপোনালোকে ক'ব গোন্ধটো বহুত ধুনীয়া লাগিছে চাওক এই পোলাওটো এতিয়া এই পোলাওটো অলপ মাক টেষ্ট কৰিব দিওঁ কি কয় খাই পেলাই মাক এতিয়া টেষ্ট কৰিব দিওঁ কেনেকুৱা লাগিছে খাই আপোনালোকক ক'ব আহক অকণমান টেষ্ট কৰিবলৈ দিওঁ খাই চাওক ভাল হৈছে বহুত মোৰ বোৱাৰীয়ে বনাইছে আপোনালোকেও ট্ৰাই কৰি চাব বহুত ধুনীয়া পাব খাই এতিয়া গম পাইছে মায়ে খাই কৈছে বহুত ধুনীয়া হৈছে আৰু বহুত মজা লাগিছে খাই তো আপোনালোকে বনাই চাব ঘৰত আৰু মোক কমেণ্ট কৰিব কেনেকুৱা হৈছে আৰু নেক্সট ব্লগত লগ